আজি কোনো নাই ঘৰত, ভালেই হ'ল, ৰিলছ এটাকে বনাই ল'ব পাৰি। এই কি কৰি আছ তই? হে কি কৰি আছ? তাৰ আগত কৈ আছ তই লখিমী বৈ? হে তই লখিমী মই? মোৰ ল'ৰাটোক ঠগি ঠগি লখিমীকে শেষ কৰি পেলালে জীৱনটো। লখিমী বৈ সি ইজনী যে আহি পালেই পাই, ৰিলছ এটা বনাবলৈ শান্তি নাপায়। কেট কৰি থাকিবহি। এই কাৰো আগত কৈ থকা নাই অ', মই ৰিলছ বনাই আছিলোঁ। আহকচোন আপুনিও বনাওক, ইমান যে ভাল লাগে ৰিলছ বনাই। আহক কিহৰ ৰিলছ বনাওঁ সেইডাল হওক, ৰিলছ বনাবলৈ লাগে তাক। একেবাৰে বিমাৰক চিনি পোৱা নাই? লখিমী বোৱাৰী আগতে গম পোৱা হ'লে তোক মই ঘৰৰ বোৱাৰী কৰি নানিলোৱে হ'লে। যখিনী লখিমী ক'বলৈ আহিছে, মোৰ ঘৰত যখিনীহে সোমালে লখিমী বোৱাৰীৰ ওচৰত। তোক মই ভালে ভালে কৈছোঁ, মোৰ চকু আগৰ পৰা আঁতৰ মোৰ চকু আগৰ পৰা। ঘৰৰ কাম বনবোৰ নেদেখে, খালি মোবাইল। আঁতৰ চকু আগৰ পৰা মোৰ।